এনেকুৱা প্ৰথমবাৰ দেখিলোঁ যে ৰাতিপুৱা 4:25 বজাত কোনোবা মুভিৰ মানে শুভমুক্তি হ'ব পাৰে আৰু মই এতিয়ালৈকে চোৱা নাই কাৰণ মই 4 তাৰিখ ঘৰত এখন পূজা ৰাখিছোঁ মহাশক্তিৰ আৰাধনা কৰি থাকোঁ মই কালী পূজা কৰি থাকোঁ সেইদিনা জুবিন দাৰ আত্মাৰ শান্তি কামনাৰে মহামৃত্যুঞ্জয় যজ্ঞ এখন পাতিছোঁ মই তাৰপিছতেহে চাম মই আহি পেলাই চাম মোৰ এটা হেৰি আছে মানে মই এইটো ক'ব খোজোঁ যে মোৰ এইটো বিশ্বাস এই ছবিটো বিশ্ব ৰেকৰ্ড কৰিব কাৰণ মই এইটো বিচাৰোঁ আৰু এইটো হ'ব মই নিবিচাৰিলেও হ'ব এইটো আমাৰ গোটেই অকল অসমবাসী নহয় আমাৰ বাহিৰৰ পৰা বহু মানুহে চাব ফিল্মটো আৰু মই এইটো বিচাৰোঁ যে আমাৰ ছবিৰ পৰিচালক ৰাজেশ ভূঞা দাদা তেখেতক মই অনুৰোধ কৰিছোঁ যে আপুনি এইটো হিন্দী তামিল মাৰাঠী যিমান ভাষাত হ'ব কাৰণ জুবিন দা আমাৰ বহু ভাষাত গান গাই আছিলে এইটো যিমান ভাষাত হ'ব পাৰে আপোনালোকে যদি এইটো ডাব কৰে চিনেমাটো তেতিয়াহ'লে আমাৰ গোটেই মানুহে গম পাব গোটেই বিশ্বৰ মানুহে গম পাব এইটো এই ফিল্মটো ইণ্টাৰনেশ্যনেলি চলিব লাগে ইণ্টাৰনেশ্যনেলি ছবিটো যদি কেতিয়াবা মানে বেলেগ বেলেগ চিনেমা হলত এইটো চলাই থাকে তেতিয়াহ'লে আমাৰ গোটেই মানুহে গম পাব আমাৰ জুবিন দাৰ জীৱনৰ মানে শেষ ছবিখন কেনেকুৱা আছিল কি আছিল তাতে আৰু চবতকৈ ডাঙৰ কথা জুবিন দাৰ নিজৰ মৃত্যুৰ আগৰ পৰাই যিবিলাক পূৰ্বাভাস দি আহিছিলে সেইটো কেনেকৈ চিনেমাৰ লগত মিলি গ'ল এইটো এই বিশ্বই মানে বিস্ময়কৰ এটা ঘটনা সেইটো গোটেই বিশ্ব গম পাব যদি এনেকুৱা হয়